চাওক কেনেকুৱা ৰাস্তা চাওক। নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ যোনটো ভিডিঅ' মানে ধামাকেদাৰ হ'বলৈ গৈ আছে, কাৰণ আজি হ'ল অষ্টমী মেলা। আৰু অষ্টমী মেলা হয় কামপুৰৰ পৰা ধৰক 10 কিলোমিটাৰমান দূৰত হয়। এইটো মাধৱপাৰা থান বুলি কয়। তাতে থান এটা আছে, মন্দিৰ আছে, আৰু বহুত ডাঙৰ ডাঙৰ শিল আছে। আৰু এটা পাহাৰৰ ওপৰত মানে গোটেই ডাঙৰ ডাঙৰ শিল আছে, আৰু দেখিব মানে বহুত ধুনীয়া এটা ঠাই হয়। আৰু তাতে ফটো উঠা বা ভিডিঅ' বনোৱা, ৰিলচ বনোৱা জেগা ধুনীয়া আছে। তাতে মই গৈ আছোঁ। মেলাটো আপোনালোকক দেখুৱাব ধুনীয়া কৰি পেলাই। আৰু মানে মই আজি দিনটোৰ কাৰণে মানে আজি কেইদিনমান ধৰি পেলাই বাট চাই আছিলোঁ, কিন্তু মানে আৰু বহুত এক্সাইটেড হৈ আছিলোঁ। কিন্তু আজি মানে ৰাতিপুৱাৰ পৰা মানে বৰষুণ ভাৱ হৈ আছে, আৰু একদম ডাৱৰীয়া হৈ আছে বতৰটো। গতিকে মনটো বেয়া হৈ গ'ল। মনটো বেয়া হ'লেও মানে কেতিয়াও ভাবিছোঁ যাম, গৈ পেলাই ভিডিঅ'টো বনাম আৰু আপোনালোকক দেখুৱাম সকলোবোৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। বলক ভিডিঅ'টো আৰম্ভ কৰি। এতিয়া আৰম্ভ হৈ গ'ল যাত্ৰা, গৈ আছোঁ। আৰু এইফালে চাওক ধুনীয়া চাহ বাগিচা। আৰু আমাৰ অসমৰ চুকে কোণে সকলোবোৰ য'তে যায় তাতে আপোনালোকে চাহৰ বাগিচা দেখিবলৈ পাব। দেখা পাই আছে আপোনালোকে। বন্ধুসকল ফাইনেলি আহি পালোঁ শ্ৰী শ্ৰী মাধৱ থান। এয়া চাওক সন্মুখতে লিখা আছে ধুনীয়া কৰি পেলাই। আগতে মানে এনেকুৱা নাছিলে, আগতে কাপোৰ দি পেলাই মানে বনাই দিয়ে, মানে এনেই টেম্পৰাৰী বনাই দিয়ে, আকৌ ভাঙি দিয়ে। এতিয়া মানে কি আগৰ পৰা বহুত ডেভেলপ হৈছে এইখিনি জেগা। আৰু এই 2-1 বছৰৰ ভিতৰতে মানে আৰু ডেভেলপ হ'ব যেনেকুৱা দেখা পাই আছোঁ। আৰু এয়া নতুনকৈ বনাইছে চাওক আপোনালোকে গেটখন, শ্ৰী শ্ৰী মাধৱ থান। আৰু ইয়াৰ ভিতৰতে মানে গোটেইখিনি মেলা। আৰু আগত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ, তাতে মন্দিৰ আছে, আৰু কি আছে দেখাই আছোঁ। আৰু সন্মুখত দেখা পাই আছে পাহাৰটো ধুনীয়া। বলক বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক। মানে কি হ'ল, মেলাটো মানে এইখিনি সৰু মৰু কৰি পেলাই দিছে, আৰু এইখিনি বাউণ্ডাৰী ৱাল বনাই দিছে। আগতে বাউণ্ডাৰী ৱালটো নাছিলে, এতিয়া মানে বাউণ্ডাৰী ৱাল দি এইখিনি জেগাত মানে পাৰ্কিঙৰ কাৰণে ৰাখিছে। আৰু মেলাটো মানে সেইটো চাইডে আছে মেইন মেলাটো। মই দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বৰ্তমান এইখিনিত মানে এই পাৰ্কিঙৰ কাৰণে থৈ দিছে জেগাটো খালী। ভাগিনকো লগত লৈ আনিছোঁ। এয়া চাওক পূৰা বজাই আছে বাহি। আজি মামা আৰু ভাগিন এক লগত। শিমলগুৰি আহি গ'ল, শিমলগুৰিৰ পৰা আহি গ'ল মেলাত। কেনেকুৱা লাগি আছে? ভাল লাগিছে ন? মানে আজি ৰাতিপুৱাৰ পৰা বতৰটো ডাৱৰীয়া হৈ আছিলে মানে, এইটো কাৰণে মানুহ মানে অহা নাছিলে। যিহেতু এতিয়া ৰ'দ দিছে, এতিয়া মানুহ যিসকল মানে নাহো বুলি ভাবিছিলে সেইসকলো এতিয়া আহি যাব মেলাত। এতিয়া আহিব চাওক। আৰু এইফালে চাওক মানে লাহে লাহে ভিৰ পূৰা বাঢ়ি গৈ আছে। এইটো হ'ল মাধৱপাৰা থান, যিটো থানৰ পৰা মানে এইখিনি জেগা মানে বিখ্যাত পপুলাৰ হয়, মাধৱপাৰা থান। আৰু দেখা পাইছে শ্ৰী শ্ৰী মাধৱ থান বুলি লিখা আছে। আৰু ভিতৰতে আছে মন্দিৰ সকলোবোৰ আছে। গৈ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া কৰি পেলাই, গতিকে চাই থাকক। এতিয়া মই ভিতৰৰ ফালে সোমাই পেলাই ভিতৰৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। সোমাই আহিলোঁ ভিতৰৰ ফালে, আৰু ইয়াতে মানে মাইকৰ আৱাজ বহুত, সেইটো কাৰণে মোৰ আৱাজ আপোনালোক শুনা নাপাব পাৰে। এতিয়া মই সোমাই আহিলোঁ ভিতৰৰ ফালে, আৰু মই দেখুৱাই আছোঁ আপোনালোকক এইখিনি ভিতৰৰ দেখুৱাই আছোঁ আপোনালোকক। এতিয়া পাহাৰৰ ওপৰত আছে শিৱ মন্দিৰটো, মাধৱপাৰা থানৰ শিৱ মন্দিৰটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে মাইকৰ মানে ইয়াতে পুথি পঢ়ি আছে, সেইটো কাৰণে মাইকৰ আৱাজ বহুত, সেইটো কাৰণে মানে মোৰ আৱাজটো ভালকৈ আপোনালোকে শুনা নাপাব পাৰে চাগে। এয়া দেখা পাই আছে। আৰু ওপৰৰ ফালে গৈ পেলাই আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। ইয়াতো আপোনালোকে দেখা পাই আছে সন্মুখতে এটা মন্দিৰ, মানে ইয়াতে মানে 3-4টা মানে মন্দিৰ হৈ গ'ল ইয়াতে। আগতে মানে এনেকুৱা নাছিলে, চব এইবিলাক নতুন কৰি পেলাই বনাইছে। দেখা পাই আছে আপোনালোকে, দেখা পাই আছে চব নতুনকৈ বনাইছে এইবোৰ মানে, আৰু বহুত ডেভেলপ হৈছে আগৰ পৰা। মই যাম পাহাৰৰ ওপৰত বগাই, পাহাৰৰ ওপৰৰ পৰা আপোনালোকক গোটেইখিনি দৃশ্য দেখুৱাই আছোঁ।
আৰু আজি মানে কি মোৰ লগত মানে কোনো মানে মোৰ লগৰীয়া পোৱা নাই আৰু আজি অকলে আহিবলগীয়া হ'ল গতিকে আজি মানে অকলে আহিবলগীয়া হ'ল আৰু বহুত কষ্ট হৈ আছে অকলে অকলে ভিডিঅ' বনাবৰ কাৰণে এতিয়া পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ পুৰা জংঘলে জংঘল আৰু এয়া হেল্ল' গাইজ কৈ আছে আৰু লগত এজন দুজন আহিলে ভাল হয় কিন্তু লগৰবিলাক আজি গোটেই বিজি হৈ আছে সেইটো কাৰণে মই অকলে আহিবলগীয়া হ'ল আৰু অকলে আহিলে মানে এনেকুৱা জেগাত বহুত অসুবিধা হৈ যায় ভিডিঅ' বনোৱা চাওক কেনেকুৱা ৰাস্তা চাওক এতিয়া পাথৰৰ তলে তলে যাব লাগিব এই চাওক কেনেকুৱা বগাই বগাই গৈ আছে এই চাওক ইয়াতে বান্দৰটো আছে কিন্তু আমি মানুহৰ পৰা আমি মানুহৰ মানে বান্দৰৰ দৰে হৈ গৈছোঁ এতিয়া উপায় নাই আৰু এই চাওক ভাইটিসকলে গ'লে এতিয়া মই গৈ আছোঁ এইফালে এতিয়া মই গৈ আছোঁ চাওক অৱস্থা চাওক যেনতেন পালো আহি চাওক আৰু গৈ আছো একদম মানে এইখিনি জেগাত পাথৰে এনেকুৱা ধুনীয়া জেগা নহয় আপোনালোকৰ আহিলে আহিব পাৰে ইয়াতে বেছি নহয় কামপুৰৰ পৰা ধৰক 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনেকুৱা হ'ব ডিষ্টেঞ্চ আৰু আজি মেলা বুলি নহয় এতিয়া মানে এই জেগাখিনি ইমান ডেভেলপ হৈছে যে মানে সদায় মানুহ আহি থাকে আৰু ইয়াতে ফটো শ্বুটৰ কাৰণে আৰু ৰিলছ বনোৱাৰ কাৰণে পাৰফেক্ট জেগা হয় টাইম পাছৰ কাৰণে পাৰফেক্ট জেগা হয় ইয়াতে আৰু যদি পূজা পাঠ কৰিব বিচাৰে মন্দিৰ চন্দিৰ চব আছে ইয়াতে গতিকে সকলোবোৰ জেগা আছে ইয়াতে এতিয়া গৰম দিন গা ধুম বুলি ক'লে নদীও আছে ইয়াতে ফ্ৰেছ পানী আছে বৰপানী নদী আছে গা ধুম বুলি ক'লে টেনশ্যন নাই টাইম পাছ কৰিবৰ কাৰণে জেগা আছে সকলোবোৰ সুবিধা আছে ইয়াতে এই আছে এতিয়া ওপৰৰ পৰিৱেশ দেখুৱাই আছোঁ চাওক গোটেই পাথৰ আৰু এনেকুৱা ইমান ডাঙৰ পাথৰ আছে মানে আৰু ওপৰত গৈ আছোঁ আৰু ওপৰৰ পৰা দেখুৱাম গোটেইখিনি তলত মানে ওপৰত আৰু ধুনীয়া লাগে মানে আৰু ভাল লাগি আছে জংঘলৰ মাজেদি গৈ আছোঁ এতিয়া জংঘল নহয় একচুৱেলি এই সৰু মানে ধৰক কাঁইট গছৰ দৰে আছে মানে ইয়াতে একেবাৰে ওপৰত আহি পালোঁ দেখুৱাই আছোঁ আৰু ওপৰত উঠি আহোঁতে একেবাৰে গৰম লাগি গ'ল আৰু দেখুৱাই আছোঁ ওপৰত কেনেকুৱা পৰিৱেশ হৈ আছে এইয়া চাওক একেবাৰে ওপৰত আহি পালোঁ কিমান চাওক ডাঙৰ পাথৰ চাওক এইটো চাইডে কিমান ধুনীয়া আৰু সুন্দৰ পৰিৱেশ আৰু আপোনালোকে যদি ইয়াত অহা নাই তেনেহ'লে আহিব পাৰে চাওক পূৰা মানুহ পূৰা আৰু বৰষুণৰ বতৰ আছিলে ৰাতিপুৱাৰ পৰা বৰষুণ টাইপৰ হৈ আছিলে সেইটো কাৰণে মানুহ কম কিন্তু এতিয়া যিহেতু বৰষুণ নাইকিয়া হৈ গ'ল আৰু এতিয়া মানে ৰ'দো উঠিলে সেইটো কাৰণে মানে এতিয়া মানুহ লাহে আহিব এতিয়া অলপ আগত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ একদম তলৰ মেলাৰ দৃশ্য দেখুৱাই আছোঁ মই ওপৰত দৌৰি ভাগৰ লাগি গৈছে সেইটো কাৰণে অলপ বহি লওঁ আৰু এইখিনি জেগাত মানে আজিৰ যোনটো মানে অষ্টমী মেলা হয় অষ্টমী মেলা বুলি কয় অষ্টমী মেলাৰ কাৰণে মানে এইখিনি জেগা মানে প্ৰসিদ্ধ হয় আৰু পপুলাৰ হয় এইখিনি জেগা অষ্টমী মেলা বুলি ক'লে আৰু অষ্টমী থান বুলি ক'লে মানে আপোনাৰ কি আছিলে মাধৱপাৰা অষ্টমী মেলা হয় অষ্টমী থান বুলি ক'লে মানে সকলোৱে গম পায় এইখিনি জেগাৰ কথা আৰু এইখিনি জেগাত মানে কি প্ৰত্যেক বছৰ মানে আজিৰ দিনটো মানে কি অষ্টমী মেলাৰ বাবে মানে বহুত পপুলাৰ হয় আৰু এইখিনি জেগাত মানে কি আজিৰ দিনটোত মানে ধৰক কিবা নিয়ম আছে মানে নিয়মটো মানে কি এনেকুৱা ধৰক নদীত গা ধুই পেলাই ৰাতিপুৱা ধৰক দৈ চিৰা মিঠৈ এইবোৰ মানে খোৱা হয় মানে এনেকুৱা ধৰণৰ মানে কি নিয়ম আছে সেই নিয়মটোৰ কাৰণে মানে বহুতো মানুহৰ মানে এই মেলাত সমাগম ঘটে আৰু বহুতো মানে পূজা অৰ্চনা কৰিব আহে যিহেতু ইয়াতে থান আছে শিৱ মন্দিৰ আছে সেইটো কাৰণে আহে আৰু এইফালে চাওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশ দেখা পাই আছে আপোনালোকে এই অলপ আগতে মই আহিছিলোঁ এই পাথৰটো তলেদি আহিছোঁ চাওক পাথৰটো ওপৰত আছে তাৰ তলত আকৌ দুটা পাথৰ আছে আৰু এইফালে চাওক এই তলতে হ'ল মাধৱপাৰা থানটো আৰু এই সন্মুখত গেটটো অলপ আগত যে মই আহিছিলোঁ যে আৰু তলতে মেলা চলি আছে মেলা হ'ল সেইটো চাইডে হয় মেলা ইমান এটা নেদেখুৱা কাৰণ কিয় মেলাটো আৰু জানেই চব জেগাত কমনে থাকে একেধৰণে থাকে মেলা আৰু এনেকুৱা ডাঙৰ নহয় ইয়াতে যেনেকুৱা ঝুলনা তুলনা এইবিলাক একো নাই ইয়াতে চিম্পুল খালি দোকানপাঠহে আছে মই মেলা হোৱা মানে কি ঠাইখিনিত আহিছোঁ আৰু প্ৰত্যেক বছৰ মানে ৰাস্তাৰ ওচৰতে হয় মেলা কিন্তু যান জঁটৰ বহুত সৃষ্টি হয় যান জঁটৰ সৃষ্টি হোৱাৰ বাবে মানে এইবাৰৰ পৰা মানে মেলাটো মানে ভিতৰত দি দিছে আপোনালোকে দেখা পাই আছে আৰু মেলা মানে কি গোটেইখিনি ভিতৰত গৈ নেদেখুৱাম কাৰণ মেলাটো সকলো গম পায় চব মেলা একে ধৰণৰ হয় আৰু নৰ্মেলি মেলা হয় ডাঙৰ ঝুলা চোলা ইয়াতে একো নাই দেখা পাই আছে এইখিনিয়ে মেলা দেখা পাই আছে আপোনালোকে আৰু মানে মই মেলাত গৈ পেলাই আমি দেখুৱাব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু বেছি দীঘল হ'লে আপোনালোকে চাই পেলাই ভাল নাপাব গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ আজিলৈকে বন্ধুসকল এইটো আছিলে শ্ৰী শ্ৰী মাধৱপাৰা থানৰ অষ্টমী
বৰ্ণি মেলাৰ সৰু এটা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এটা লাইক দি দিব ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে যদি ফেচবুক পেজৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, কাৰণ মোৰ ফেচবুক পেজত আৰু ইউটিউব চেনেলত এনেকুৱা ধৰণৰ নানা ধৰণৰ ভিডিঅ' আহি থাকিব। মেলা হওক, পূজা হওক, ধৰক আপোনাৰ কিবা লটাৰী খেলা হওক, বিভিন্ন ধৰণৰ ভিডিঅ' মই আপলোড কৰি থাকিম। গতিকে পেজটো ফ'ল' কৰি দিব।